কালাৰটো মানে চবেই পছন্দ কৰিছে একদম বাৰ লগত থাকিবা দেই তুমি কি কৈছা পুতনি তোমাক হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি এটা আহিছোঁ নতুন ভ্লগ লৈ গমটো পাইছে লাষ্ট ভ্লগটোত গাড়ী এখন ল'লোঁ যিহেতু সম্পত্তি এটা হ'ল নিজৰ বহুত বেছি ভাল লাগি আছে আৰু আপোনালোকলৈও মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ মোক ইমানখিনি মৰম দিয়াৰ কাৰণে আৰু এনেকৈ মৰম দি যাব বাৰু যি নহওক এতিয়া গাড়ীখন ল'লোঁ গাড়ীখনকতো ভালকৈ সেৱা কৰিব লাগিব ঘৰত বাৰু মায়ে নিয়মখিনি কৰিলে তথাপিও মানে মায়ে আগবঢ়াই থৈছিলে বৰদোৱালৈ যোৱাৰ কথা তো এতিয়া আমি বৰদোৱা যাম তো গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক কোন কোন যায় বাৰু দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো দেই কুৰ্তা চুৰ্তা লগাই লৈছে একদম আজি দেই বৰদোৱা যাম কেনেকুৱা লাগিছে গাড়ী হা কালাৰটো কথা চবেই কৈছে যাকে মানে দেখুৱাইছোঁ গাড়ীখন কালাৰটো মানে চবেই পছন্দ কৰিছে একদম ভাল লাগিছে সেইকাৰণে এতিয়া আমি বৰদোৱালৈ যাম তো চাই থাকিব দেই ভগৱান এজনত লগাব লাগিব ষ্টেণ্ড লগাই এয়া আমি এতিয়া সপৰিয়ালে ওলাইছোঁ বৰদোৱালৈ আজি পাপা অহা নাই বাৰু পাপা অলপ কাম আছে চ' আমি এয়া ভগৱানৰ নাম লৈ বৰদোৱাৰ ফালে গৈ আছোঁ এইজনী পিহু গাইজ এয়া পালোহি আমি বৰদোৱা মা ইমান গৰম বাপৰে যোৱাকালি গাড়ীখন লওঁতে একে ৰ'দ কি কয় চৰি বৰষুণ আজি দেখিছে একদম কি ৰ'দ মাৰিছে বা এতিয়া ধুতি পিন্ধিবা তুমি ইয়াত মানে বৰদোৱাত আকৌ লং পেণ্ট পিন্ধি সোমাব নিদিয়ে আৰু ছোৱালী মানুহ এনেকৈ চাদৰ মেখেলা পিন্ধি আহিব লাগিব এইটো ৰুল আৰু নিয়ম আৰু পিন্ধি লোৱা ইয়াতে আকৌ তাত ক'ত পিন্ধিবা এই মাহঁতে শৰাই লৈছে এয়া আমি বৰদোৱা পাইছোঁহি মানে পালোহি যাম আৰু এফালে যাব লাগিব ন সেইফালে নাযায় চেণ্ডেল পিন্ধি নেকি নাপায় চন্দ্ৰতাপ আছে ওপৰত চেঞ্জ কৰাৰ পৰা ভাল লগা হ'ল ন এইবিলাক বনাই দিয়াৰ পৰা বৰদোৱা কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নেহা বৰা নেহা ইয়াত ক'ত থাকা ইয়াতে মোৰ ঘৰ হয় নেকি ইয়াতে মানে সত্ৰীয়া কৰ্মশালা হৈ আছে যে অ'কে তাতে মই ইয়ালৈ আহিছিলোঁ ভাল ভিন্দৌ বুলিয়ে কৈছোঁ দেই একো নাই মই ব্লগ চাই থাকোঁ ভণ্টিয়ে হ'ব চাগে মই এবাৰ BA ফাইনেল দিছোঁ BA ফাইনেল দিছা সৰুৱে হ'বা ভণ্টিজনীক লগ পালোঁ ভাল লাগিলে লগ পাই ফটো উঠিব পাওঁ চিয়'ৰ চিয়'ৰ এয়া শৰাই ইয়াত লয় মানে শৰাই ইয়াত দিব লাগে শৰাই ভাগ এতিয়া ইয়াত দি আছে বৰদোৱাত ডবা ডাঙৰ ডাঙৰ কাৰ মনত থাকিব এটা বস্তু দেখাইছোঁ এইখন ফেনখন সেইখন একচুৱেলি গুৱাহাটী ষ্টেচনত দেখিছোঁ মই ফাৰ্ষ্ট ইমান মৰম লাগিছে হাঁহকেইটা মই নাই মই দিব পৰা নাই কিয় ধুনীয়া ধুনীয়া একেবাৰে এতিয়া আমি পৰঠা খাই লওঁ চবেই সেইপিনে মাহঁত বহিছে খাব লাগে চবৰে খাই শেষ হ'ব এতিয়া আমি এতিয়া বৰদোৱাৰ পৰা ওলাইছোঁ তোমাৰ কুৰ্তাটোৰ সৈতে মই নাজানো কোনফালে যায় এয়া ওলাইছোঁ এতিয়া দেই বৰদোৱাৰ পৰা গাইজ বৰদোৱাৰ পৰা আহিলোঁ আহি এতিয়া আমি আকৌ ওলাই আহিছোঁ অকণমান ন এতিয়া আঠটা বাজিলে মাহঁতক লৈ ফুৰিব আহিছোঁ এইফালে পাপা বহিছে কৌশিকে চলাই আছে এইফালে আইতাও আছে আইতা ক'লে যাম এতিয়া নতুন গাড়ী পাই ফূৰ্তিত অকণমান আমি এতিয়া ফুৰিবলৈ আহিছোঁ থেংক ইউ এয়া গাইজ আজি মই যে কৈছিলোঁ ফুৰিবলৈ আহিম বুলি এয়া ছাৰ এইফালে বাইদেউ মানে ছাৰৰ ৱাইফ আৰু ছাৰক মোৰ 9 বছৰ হ'ল আজি 9 বছৰ পিছত লগ পাইছোঁ মেট্ৰিকত ইংলিছৰ টিউশ্যন মানে ছাৰৰ তাত লৈছিলোঁ চ' মানে বহুত বছৰ হ'ল আৰু আজি মানে বহুত দিনৰ মূৰত আজি ছাৰৰ ওচৰলৈ আহিলোঁ মাহঁত আহিয়ে থাকে মোৰ মানে সময় নিমিলে যে
চ' আজি ফাইনেলি আহিলোঁ ছাৰ কি ক'ব ধুনীয়া মই ছোৱালীক লগ পাই বৰ ভাল পালো আজি বহু দিনৰ মূৰত ছাত্ৰীগৰাকী আৰু এটা কথা ছাৰে মোক পঢ়ুৱাইছিলে ইংলিছ গ্ৰামাৰ লৈছিলোঁ ছাৰ তাত টিউশ্যন আৰু তাতে মই ইংলিছত মই লেটাৰো পাইছিলোঁ অল থেংকছ টু ছাৰ তো এতিয়া এয়া এইফালে এয়া দেখিছেনে হাতত এয়া বাইদেৱে নতুন গামোচা এখন লৈ আহিছে গাড়ীখনত দিবৰ কাৰণে ইমান বেছি ভাল লাগিছে মনটো নহয় এয়া দেখিছেনে ছাৰে দিছে গামোচাখন আপুনি যদি চাই আছে ছাৰ আকৌ এবাৰ ধন্যবাদ জনালোঁ দেই হে গাইজ এতিয়া আমি যাব ওলাইছোঁ আৰু আজি নেক্সট ডে যোৱাকালি বৰদোৱালৈ গৈছিলোঁ যে সেয়া আপোনালোকক দেখুৱালোঁ এতিয়া এয়া ঘৰৰ পৰা যাওঁ আৰু এইফালে কঁঠাল পেকিং কৰি আছে মোক দিবলৈ এয়া ঘৰৰ কঁঠাল পাপাই এতিয়া কাটি লৈ আহিছে গছৰ পৰা মই মানে কঁঠাল খাই বিৰাট বেছি ভাল পাওঁ আৰু বিশেষকৈ জুতিটো আগতেও আপোনালোকক কৈছোঁ মই মিনি ব্লগত সেইকাৰণে পাপাই এয়া গুচাই আছে মায়ে ভাত বনাই আছে ভাতকেইটা খায়ে ওলাই দিম আৰু তুমি কি কৈছা পুতনি তোমাক চাম চাম কৈ থাকে নহয় পুতনি পুতনি পুতনিজনী চাওঁ এপিনে চোৱাচোন এপিনে চোৱা পুতনি গাইজ আজি লৈ যাম ই প্লাষ্টিকটো খুলিয়ে গ'ল এইটো মানে মোক কচিকে দিছিলে তেজপুৰৰ পৰা দিছিলা ন তেজপুৰ ফুৰিব গৈছিলোঁ তেতিয়া দিছিলে তেতিয়া সেই আনি পেলাই ঘৰতে থৈ দিলোঁ এতিয়া গাড়ীত লৈ যাম আছে বেগত দাঙিব পৰা নাই মায়ে আনিছোঁ যাবলৈ ওলালোঁ আৰু মা যাবলৈ ওলালোঁ আৰু সেয়া টেডি বিয়াৰটো লৈ যাওঁ আজি গাড়ীত টেডি বিয়াৰটো মানে মায়ে ক'লে যে লৈ যা ঘৰত এনেই থাকে ন আৰু জেগাও ঢেৰ লাগে এইটো বাৰ লগত থাকিবা দেই আজিও মোৰ লগত থাকিব আৰু চিধাকৈ বহাই দিয়া সিফালে বাই পাপা এতিয়া আমাৰ লগতে যাব বাই বাই মাৰি দিয়া বাই 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 কাম এটাত আহিছিলে পাপাক ইয়াতে নমাই দিলোঁ এতিয়া দিলে যাব এতিয়া আমি ডাইৰেক্ট গুৱাহাটী গৈ লগ পাম আৰু ন গাইজ এতিয়া আমি দেওশাল আহিছোঁ মানে কি হ'ল দেওশালত ৰখিলোঁ কিয় জানানে মানে গাড়ীখন লোৱা দিনাখনেই মই আগবঢ়াইছিলোঁ দেওশালত মানে পূজা কৰিম বুলি সেইকাৰণে এতিয়া যোৱাকালিতো বৰদোৱালৈ গ'লোঁ আজি এতিয়া আহিছোঁৱে যে এইফালে গৈ আছোঁ যিহেতু সেইকাৰণে দেওশালত সোমাইছোঁ ইয়াতে গাড়ীৰ পূজা ভাগ কৰি লওঁ আৰু এয়া আমি শৰাই ল'লোঁ এতিয়া যাম পূজা কৰিবলৈ আমি গুৱাহাটী সোমালোঁ আহি পাই গ'লোহি আৰু আমাৰ মৰমৰ চিটিখন কি ক'বা কেনেকুৱা লাগিছে গাড়ীখন চলাই বহুত চলালোঁ বা কিনি পেলাই গুৱাহাটীৰ পৰা নগাঁও গৈছোঁ নগাঁৱৰ পৰা বৰদোৱা গৈছোঁ বৰদোৱাৰ পৰাও আমি আৰু ক'ৰবাত ফুৰিব গৈছোঁ বেলেগ বেলেগ জেগাত তাৰপিছত আজি আকৌ নগাঁৱৰ পৰা গুৱাহাটী আহিছোঁ কিনিয়ে মানে পূৰা চলাইছোঁ আৰু তাৰপিছত এতিয়া পাইছোঁহি আৰু কি দেখুৱাম আজি ব্লগটো ইমানেই আছিলে গোটেইখিনি মিলাই এটা ব্লগ বনাই পেলাই দিছোঁ আৰু বহুত বহুত ধন্যবাদ থাকিলে আপোনালোকলৈ তুমিও কৈ দিয়া আকৌ এনেকৈ মৰম দিব বুলি মোক মৰম দি যাব ঠিক আছে নেক্সট এটা ব্লগত আকৌ লগ পাম আজিলৈ